हेलो मरমৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে ভাল খবৰ আহি পৰিছে যিবিলাকে এইচএস ফাৰ্ষ্ট ইয়াৰত অনলাইন ফৰ্ম ফিলআপ কৰিছিল মেৰিট লিষ্ট আহি গৈছে আপোনাক কলেজে সিলেক্ট কৰিলে নে নাই আপুনি কেনেকৈ চাব আপুনি ওয়েব ব্ৰাউজাৰত যায় আপুনি sevaonline.org লিখি সাৰ্চ কৰি দিব সাৰ্চ কৰি দিয়াৰ পিছত স্ক্ৰল ডাউন কৰাৰ পিছত প্ৰথমটো যেটো চাব পাৰিছে এডমিশন টু ক্লাছ 11 ইয়াতে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত স্ক্ৰল ডাউন কৰিব চাব পাৰিব পোৰ্টেল ফৰ ষ্টুডেন্ট এপ্লিকেন্ট তাতে ক্লিক কৰিব স্ক্ৰল ডাউন কৰিব কৰাৰ পিছত ইয়াতে চাব পাৰিছে লগইন অপচন আপোনাৰ ইয়াতে ৰোলটো বহুৱাই দিব যেটো সেন্টাৰ কোড হয় আৰু ইফালে নংটো বহুৱাই দিব যেটো আপোনাৰ 00 যেনেকুৱা আছে আপোনাৰ বহুৱাই দিয়াৰ পিছত আপুনি ইয়াতে আপোনাৰ ডেট অফ বাৰ্থটো দি দিব আৰু ইয়াতে আপোনাৰ ক্যাপচাটো যেনেকুৱা আখৰ আছে আখৰকেইটা লিখি দিব So মই ডেট অফ বাৰ্থটো লিখি দিলো আৰু ইয়াতে ক্যাপচাটো লিখি দিম 93192 লিখি দিয়াৰ পিছত মই লগইন অপচনত ক্লিক কৰি দিম ক্লিক কৰি দিয়াৰ পিছত স্ক্ৰল ডাউন কৰিলে চাব পাৰিব ইয়াতে কলেজৰ নামটো আহি গৈছে সো ইয়াতে এটা এডমিশনৰ কাৰণে এটা কলেজত এডমিশনৰ কাৰণে ফৰ্ম ফিলআপ কৰিছিল হে তেওঁক সিলেক্ট কৰা নাই কাৰণ পাৰ্চেন্টটো কম আছিল এতিয়া মেৰিট লিষ্টটো চাব পাৰিব ইয়াৰ পৰা যেটো কলেজত তেও এডমিশনৰ কাৰণে অনলাইন ফৰ্ম ফিলআপ কৰিছিল সকলো ষ্টুডেন্টৰ ইয়াৰ পৰা চাব পাৰিব মেৰিট লিষ্টৰ পৰা সো চাব পাৰিছে এডমিশন ৰিকুৱেষ্ট ইয়েস এইবিলাক যিবিলাক ইয়েস বুলি লিখা আছে হেবিলাকক কলেজে একসেপ্ট কৰিছে ফৰ্ম বিলাক আৰু যিবিলাকক নো বুলি আহিছে হেবিলাকক কলেজে একসেপ্ট কৰা নাই সো চাব পাৰিছে এইবিলাক নো আছে এবিলাকৰ পার্সেন্ট কম হোৱাৰ বাবে কলেজে সিলেকশন কৰা নাই সো সাপোজ 336 ষ্টুডেন্টক সিলেক্ট কৰিছে আৰু ইফালে অনলাইন আবেদন কৰিছিল 569 569 সো আপুনি যদি ইয়াৰ পৰা নামটো বিচাৰি উলিয়াব খোজে তেতিয়ালে 3 ডটত যায় ফাইন্ড ইন পেজ ইয়াতে ক্লিক কৰি দিব ফাইন্ড ইন পেজত ক্লিক কৰি আপোনাৰ নামটো সিলেক্ট কৰি দিব যিকোনো আপোনাৰ ফ্ৰেন্ড হয় বা বেলেগ কাৰোবাৰ নামটো সাৰ্চ কৰি দিলে আপুনি পাই যাব তাক কলেজে সিলেক্ট কৰিলে নে নাই সো চাব পাৰিছে মুফিদুল ইসলাম সিলেক্ট কৰিছে চাইছে তাক কলেজে একসেপ্ট কৰিছে এনেকৈ আপোনাৰ ফ্ৰেন্ড বিলাকৰ নামটো আপুনি ইয়াৰ পৰা বিচাৰি উলিয়াব পাৰিব যদি আপুনি যেটো কলেজত এপ্লাই কৰিছে হেতু কলেজত যদি কোনোবা এপ্লাই কৰি থাকে অনলাইন ফৰ্ম ফিলআপ কৰি থাকে সো চাব পাৰিছে বেলেগ এটা চালো হাকিম আলী ইয়াতেও একসেপ্ট কৰিছে এতিয়া মই বেলেগ এটা দেখুৱাই দিম যেটুক নেকি কলেজে একসেপ্ট কৰিছে মই এইমাত্ৰ লগইন কৰাটো একসেপ্ট কৰা নাছিল কিন্তু এইবাৰ যেটো লগইন কৰিম হেতু কলেজে একসেপ্ট কৰিছে একসেপ্ট কৰাৰ পিছত আপুনি কি কৰিব লাগিব মই এটো ভিডিওৰ শেষত কৈ দিম সো ডেট অফ বাৰ্থ টু দি ক্যাপচাটো দি 51458 ইয়াৰ পিছত মই লগইন কৰিম লগইন কৰাৰ পিছত চাব পাৰিছে ইয়াতে বৰক্ষেত্ৰী জুনিয়ৰ কলেজ ইয়াতে তেও সিলেক্ট কৰিছে যদি সিলেক্ট কৰে তেতিয়ালে এনেকুৱা অপচন আহি যাব আপোনাৰ যদি 3-4টা যদি কলেজত এপ্লাই কৰে এনেকুৱা অপচন আহি যাব আপুনি যিকোনো এটা কলেজত সিলেক্ট কৰি ইয়াতে ইউনিক আইডিটো বহুৱাই ইউনিক আইডি যদি আপুনি বনোৱা নাই তেতিয়ালে ডেসক্ৰিপশন বক্সত লিংক দি আছে তাৰ পৰা ইউনিক আইডিটো কেনেকৈ বনাই চাব পাৰিব অতি সহজ 1 মিনিটৰ ভিতৰতে ইউনিক আইডিটো বনাব পাৰিব তাৰ পিছত আপুনি ইউনিক আইডিটো দি আপুনি ইয়াতে কনফাৰ্ম ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ সকলো কাম বিলাক হৈ যাব ইয়াৰ পিছত 31 তাৰিখত আপোনাৰ কলেজৰ পৰা আপোনাৰ ফাইনাল লিষ্টটো দিব ইয়াৰ পিছত মই ভিডিওটো লৈ আহিম সো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক থ্যাংক ইউ ফৰ